নমস্কাৰ, মোৰো এটা সপোন আছে। এই ইউটিউব চেনেলটো গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সৃষ্টি কৰা হৈছে। আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ভাল লগা খবৰটো অৱশেষত আহিল। গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক, সমালোচক মনোজ কুমাৰ গোস্বামীলৈ 2022 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা। 2017 চনত প্ৰকাশিত গল্প সংকলন ভুল সত্যৰ বাবে এই বঁটা লাভ কৰিলে প্ৰথিতযশা গল্পকাৰগৰাকী। সততে প্ৰচাৰৰ পৰা আঁতৰি থকা, নিজৰ শৈলীৰে অসমীয়া গল্প বিশ্বত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰা মনোজ কুমাৰ গোস্বামীৰ গল্পমানি হ'ল এক ভাৰ্চুৱেল পেকেজ। গোস্বামীৰ গল্প পাঠকে দেখে, পাঠকে চাই, উপভোগ কৰে। এই অদৃশ্য শক্তিৰ গৰাকী হ'ল গোস্বামীৰ কলমটো। কি সমীৰণ বৰুৱা আহি আছে, কি জীৱন.com, কি ভুল সত্য, কি খোজৰ শব্দ, কি ভাইৰাছ, সকলো গল্পই দৃশ্য শ্ৰব্যৰ একোখন জীৱন্ত দলিল। পাঠকৰ ৰুচিক লক্ষ্য কৰি লিখি যোৱা গল্পকাৰ আজি সুখী। বঁটা পাই খুব ভালেই লাগে, এইটো এটা স্বীকৃতি। কিন্তু লগতে মই ভাবোঁ যে স্বীকৃতিৰ লগতে মই পাঠকসকলৰ কথাও চিন্তা কৰোঁ যে এনেকুৱা ধৰণৰ বঁটাই যদি এটা আগ্ৰহ সৃষ্টি কৰিব পাৰে অসমীয়া সাহিত্যলৈ বা অসমীয়া সৃষ্টিশীল গদ্যলৈ বা অসমীয়া বিভিন্ন ভাষাক লৈ, তেতিয়াহ'লে মই বেছি আনন্দিত হ'ম। গল্পকাৰ গোস্বামীয়ে স্মৰণ কৰিলে অসমীয়া সাহিত্য জগতৰ বৰেণ্য ব্যক্তিসকলক, যিসকলৰ দ্বাৰা মনোজ গোস্বামীৰ লেখা প্ৰভাৱিত। তেখেতৰ আশা উত্তৰ প্ৰজন্মইও গ্ৰহণ কৰক মহিৰুহসকলক। আমি সৌৰভ চলিহা বা দেমেন আচাৰ্য বা তেওঁলোকৰ লেখালৈ খুব অনুপ্ৰাণিত আছিলোঁ। প্ৰভাৱো পৰিছে আমাৰ ওপৰত যথেষ্ট। একদম শেষৰ পিনে অপূৰ্ব সমাৰ আমাৰ খুব প্ৰিয় গল্পকাৰ আছিল। গতিকে এইসকলৰ ওপৰত ওচৰত আমি ঋণী। এতিয়াও আমি তেওঁলোকৰ পৰা বহুত শিকিব লগা আছে। গতিকে আশা কৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মইও তেওঁলোকৰ লেখামেলা পঢ়িব। কিন্তু গল্পকাৰ আজি উদ্বিগ্ন পাঠকৰ বাবে। মাজৰ দীৰ্ঘ সময় প্ৰায় স্থবিৰ হৈছিল গোস্বামীৰ কলম। এতিয়া ধৰাল কলম আকৌ চলিছে। সামাজিক মাধ্যমৰ পৰা আলোচনী কাকত, গ্ৰন্থলৈ। তাৰপিছতো পৰ্যাপ্ত সচেতন পাঠকৰ অভাৱ বোধ কৰে গল্পকাৰে। খুব বঢ়াই নকওঁ, কিন্তু মই চেগা চুৰুকাকৈ গল্প লিখিছোঁ। মই আনকি চিনেমাৰ ৰিভিউ কৰিছোঁ, আনকি পলিটিকেল ৰিভিউ কৰিছোঁ, পলিটিকেল টিডবিটছ লিখি আছোঁ আচলতে। কিন্তু আজি মই 20 বছৰ 25 বছৰ আগতে লিখি যিটো পাঠকৰ পৰা এটা বিপুল সঁহাৰি পাইছিলোঁ, যিধৰণে পাঠকে, আনকি মই ছ'চিয়েল মিডিয়াতো লিখি আছোঁ, আমি সেইধৰণে সক্ৰিয় হৈ আছোঁ লেখামেলা লৈ পেলাই। পাঠকৰ সংখ্যা লৈ, পাঠকৰ সঁহাৰি লৈ পেলাই এতিয়াও মই খুব উদ্বিগ্ন। মনোজ কুমাৰ গোস্বামীৰ উপৰিও অন্য 3গৰাকী অসমীয়াইও লাভ কৰিছে সাহিত্য অকাডেমী বঁটা। বড়ো ভাষাত বঁটা লাভ কৰিছে কবি ৰশ্মি চৌধুৰীয়ে। বড়ো ভাষাৰ অনুবাদ বঁটা লাভ কৰিছে ৰাজা দেৱজিৎ বসুমতাৰীয়ে। আনহাতে অসমীয়া ভাষাৰ কছাৰে থি আৰায়া নাৰী নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰিছে ডক্টৰ জুৰি দত্তই।